নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে। আজি আপোনালোকৰ ওচৰলৈ এটি অনুভৱৰ টোপোলা আগবঢ়াই দিছোঁ, শুনো আহকচোন। ধন্যবাদ এটি সুন্দৰ আবেলি উপহাৰ দিয়াৰ বাবে। পথাৰৰ বাট কাটি যোৱা পথটোৰে গৈ থাকিম নীৰৱে সংগীবিহীন হৈ বাট থকালৈ। সৌ দূৰৰ পাহাৰখনৰ শিল চটাৰ অভিমুখে গৈ থাকিম পথটোৰে। সেউজীয়াৰ মাজে মাজে ঠিকনা নোপোৱালৈকে গৈ থাকিম আৰু মাজে মাজে কৈ থাকিম ধন্যবাদ এটি সুন্দৰ আবেলি উপহাৰ দিয়াৰ বাবে। দূৰণিৰ পৰা ফিৰফিৰকৈ অহা বতাহ জাকে মোক শুৱাই ল'ব প্ৰকৃতিৰ বুকুত, আৰু কিম্বা দূৰৰ পৰা ফাহি অহা চৰাই চিৰিকটিৰ শব্দবোৰে মোৰ কাণত সঞ্চাৰ কৰিব নিচুকনি গীতৰ। গৈ থাকিম পাহাৰৰ শিলচটা নোপোৱালৈকে পথৰ ঠিকনা বিচাৰি। হাবাথৰি নাখাওঁ, সেউজীয়াবোৰে কাণে কাণে কৈ যাব মোৰ পথৰ সমাপ্তি ক'ত আৰু মোৰ প্ৰাপ্তি ক'ত। আবেলিৰ বুকুত মাৰ যাব পূবেদি ওলোৱা বেলিটো পশ্চিমলৈ বুলি। আবেলিৰ সন্ধিক্ষণত চৰণীয়া গৰুবোৰে উভতিব ঘৰলৈ বুলি। জীৱনত নোপোৱা অপ্ৰাপ্তিবোৰে পাহৰি যাম। অপ্ৰাপ্তিবোৰে বুকুখনত বৰকৈ খুন্দিয়ায় আৰু নোপোৱাবোৰৰ হিচাপ কৰি কৰি ভাগৰি পৰোঁ দুৰ্বলতাৰ সমাৱেশ ঘটে। আৰু শেষত কোনোবাৰ মতে হৈ পৰোঁ ব্যৰ্থ প্ৰেমিক, কোনোবাৰ মতে পাগল, মূৰ্খ ইত্যাদি। ভালৰ সমাৱেশ নঘটে, বেয়াবোৰে আগুৰি ধৰে। এতিয়া আৰু নাই, নহ'ব, গতি কৰি যাম আৰু কৈ যাম ধন্যবাদ এটি সুন্দৰ আবেলি উপহাৰ দিয়াৰ বাবে। পুৱাবোৰক সাবত মাৰি ধৰি লৈ গৈ থাকিম পাহাৰৰ শিলচটালৈ। পাহাৰৰ সেউজীয়াবোৰৰ লগত কথা পাতিম, মনৰ ভাৱ ভাগ বতৰা কৰিম। আৰু যেতিয়াই পাহাৰৰ ৰঙা অফ্ৰঞ্জনীয়ে মোৰ গালত চুমা আঁকিব, তেতিয়াই হৈ পৰিম মই নীৰৱ সাধনাৰ বলিষ্ঠ কণ্ঠশিল্পী। আৰু গতি কৰি গৈ থাকিম আৰু কৈ থাকিম ধন্যবাদ এটি সুন্দৰ আবেলি উপহাৰ দিয়াৰ বাবে।